ফ্ৰেণ্ডছ, মই পিংকিয়ে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ব্লগটো এনেকৈয়ে আৰম্ভ কৰিব লৈছোঁ। আধা মেকআপ কৰে, হেয়াৰ ষ্টাইলটো হৈ গ'ল বৰ্তমান, আৰু অন্যখিনি আছে। এয়া চাওক, খোপা বান্ধিছোঁ। খোপাটো মই বেক চাইডৰ পৰা দেখাম বাৰু। আৰু এইখিনি ছোৱালীয়ে কৰি দিছে। আৰু কিহৰ কাৰণে কৰিছোঁ, কি কৰিছোঁ, মই ব্লগটো আপোনালোকে মোৰ ব্লগটো চাই থাকক। চাই থাকিলে গম পাব। এই গধূলিখনতনো মই ইমান ষ্টাইল কৰি ক'লৈ যাব ওলাইছোঁ, বিয়া খাব যাওঁ নে অন্য কিবা কৰিব যাওঁ, আপোনালোকে গম পাই থাকিব। ব্লগটো চাই থাকক। আৰু মুখত একো কৰাই নাই, মুখখন ধুই আহিছোঁ খালি। মই কৰি আছোঁ, আপোনালোকক দেখাই থাকিম, চাই থাকক। আৰু মোৰ ব্লগটো আজি শেষলৈকে চাব বুলি মোৰ বহুত আশা। আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন ভিউৱাৰ্ছ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু তেনেহ'লে ব'লক আগবাঢ়োঁ ব্লগৰ ফালে। এয়া বোৱাৰী ওলাই আছে, আমি দুইজনী ওলাই আছোঁ। সম্পূৰ্ণকৈ ওলাই হ'লে আপোনালোকক দেখাম বাৰু। এয়া তাইকো অকণমান দেখাই দিলোঁ, তাইও মেকআপ কৰি আছে, ময়ো কৰি আছোঁ। তাই অলৰেডি হৈছেহি আৰু চকুৰ মেকআপ, খোপা চোপা হৈ গ'ল। তাই খোপাটো দেখাই দিওঁ বাৰু প্ৰথমতে। এইটো চাওক, বিৰাট ধুনীয়াকৈ বান্ধিছে, মোৰ ছোৱালীয়ে বান্ধিছে খোপাটো, ফুল চুল দি, কেঁচা ফুল হয় গোটেইখিনি দি পেলাই বান্ধিছে। আৰু মোৰতো দেখাম বাৰু, ওলাই লওঁ, ওলাই আকৌ লগ পাই আছোঁ। এইটো খোপাটো মোৰ কেনেকুৱা লাগিছে বাৰু, বোৱাৰী খোপাটো আৰু মোৰ খোপাটো। পিংকি খোপাটো একেলগে হেৰি কৰি দেখুৱাই দিয়াচোন, পিছ চাইডটো দুইটা একেলগে, দুইটা খোপা চাওক কেনেকুৱা হৈছে। আগে খোপাকেইটাহে মেইন। এয়া দেখিলে, আমি ওলাই কৰি ৰেডি হ'লোঁ। আপোনালোকক দেখুৱাইছিলোঁৱে, অলপ ওলাবলৈ লওঁতে, মেকআপ নকৰোঁতে। এয়া বোৱাৰী ওলাই কৰি ৰেডি, তাৰপিছত ময়ো ওলাই কৰি ৰেডি। আৰু মই বেক কেমেৰা কৰি সম্পূৰ্ণকৈ বোৱাৰীজনীক দেখাই আছোঁ। এজনী বোৱাৰী কেনেকুৱা হৈছে বাৰু মেকআপটো ক'বচোন। বহুত ধুনীয়া লাগিছে। এয়া ডিঙিত বেছি পিন্ধা নাই, মংগলসূত্ৰ আৰু অসমীয়া গহনা ছেট পিন্ধিছে। এয়া খাৰু ড্ৰেছ এইটো, আৰু লগত এয়া লতিকাই আছেই। আৰু মোকো দেখাই দিয়ক অকণমান, ৰ'ব বেক কেমেৰা কৰি। কেনেকুৱা লাগিছে বাৰু মেকআপটো, কেনেকুৱা হৈছে? ছোৱালীয়ে কৰিছে দেই মেকআপ। আৰু খোপা, এয়া খোপা দুটাটো দেখাইছোৱে। তাৰপিছতে এয়া ড্ৰেছ, ময়ো বেছি পিন্ধা নাই, গলপতা। আৰু এয়া চকু মেকআপ। মই আহি এয়া ৰাস মণ্ডপ পালোহি, য'ত আজি শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কেলিগোপাল নাটখন উপস্থাপন কৰা হ'ব, যাক কোৱা হয় ৰাস বুলি। আজি ৰাসত এয়া মই অকণমান নাচিম বুলি ভাবিছোঁ, সেইটো কাৰণে ওলাই মেলি আহিলোঁ। এয়া গায়ন বায়নৰ যোৰা আৰম্ভ হৈছে। গায়ন বায়ন গাই থাকোঁতে মই আহি এয়া গ্ৰীণ ৰুম পালোঁহি। গ্ৰীণ ৰুমত সৰু সৰু কৃষ্ণসকলক খনিকৰে সজাই আছে। তাৰপিছতহে ডাঙৰ কৃষ্ণৰ প্ৰৱেশ হ'ব। প্ৰথমতে সৰু সৰু কৃষ্ণৰ প্ৰৱেশ হ'ব। আপোনালোকে সম্পূৰ্ণকৈ ৰাসখন চাব। ব'লক তেনেহ'লে এতিয়া ৰাসৰ মাজলৈ যাওঁ। মোৰ ভণ্টি ৰাস নাচিব আহিছে, প্ৰেক্টিছ কৰা নাই, কিন্তু কাৰোবাৰ যদি মানে ভালেই হ'ব কৰিব। মোৰ দাদা দেই, মোৰ বৰ্তা ল'ৰা, একদম গায়ন বায়ন একে সকলোকে আৰু বৰ্তা আছিলে। বৰ্তাৰ পিছত এয়া ল'ৰা দুটাই আগুৱাই নিছে। আশীৰ্বাদ কৰিব যাতে একে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰে। আৰু ময়ো দাদাহঁতৰ লগতে নাচিম বুলি এয়া সাজি কাচি আহিছোঁ। কি হয় নাজানো, আৰু আপোনালোকে ভিডিঅ'টো চাব বুলি আশা থাকিল। আৰু এয়া অকণমানি অকণমানি গোপী কৃষ্ণ কিমান ওলাইছে চাওক। ইয়াতে আমাৰ আজি ৰাসৰ মেইন কৃষ্ণ, সৰু সৰু কৃষ্ণ বহুত আছে। এয়া মেইন কৃষ্ণ। আশীৰ্বাদ কৰিব, তাই যদি ভাল প্ৰদৰ্শন কৰিব লাগে। ছোৱালী কৃষ্ণ দেই, ছোৱালী ৰাস, ছোৱালী বোৱাৰী মিক্স ৰাস। আৰু তাতে আমি নাচিম বুলি ভাবিছোঁ। আৰু এয়া কৃষ্ণ।
কৃষ্ণ নৃত্য চালেনে বৰ সুন্দৰ হৈছে কৃষ্ণ নৃত্য আৰু এতিয়া হ'ব গোপীৰ প্ৰৱেশ মানে আমি নাচিম যি আমি সাজি কাচি আহিছোঁ গোপী নাচিবলৈ ভুল ভ্ৰান্তি হ'লে ক্ষমা
ব্ৰহ্মপুৰ দিনপাখি ভূমি কাকতিয়ে 200টি টকা আগবঢ়াইছে আমি তেখেতক উপহাৰটি আগবঢ়াবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ এইখিনিতে বিশেষ ঘটনা আমাৰ গোপী নিজৰ ৰাজৰ ভাৱসমূহ সন্তুষ্ট লৈ আমাৰ গুৱাহাটীৰ শুৱালকুছি নিৰ্বাসী সুমিতা দাসে 100টি টকা আগবঢ়াইছে আমি তেখেতসকললৈ আৰু লগতে গোপী ভাৱত সন্তুষ্ট হৈ মাৰুল নিবাসী শ্ৰী কাননচন্দ্ৰ বৰা শিখা হাজৰিকা বৰা আৰু নমিতা ভাগৱতী সন্তুষ্ট হৈ 50টি টকা আগবঢ়ায় দুয়োৰে অশেষ শুভকামনা আমাৰ ওচৰৰ নিৰ্বাসী অৰুণ দাসে 100 টকা আগবঢ়াইছে Let's go.
মই ৰাস নাচি আহিলোঁ। আপোনালোকে দেখিছে কিখন নাচিছোঁ। ৰাস শেষ হ'ল, এতিয়া আহি ঘৰ পালোহি। এতিয়া ৰাতি বাজিছে 1টা আৰু ভাবিছোঁ ব্লগটো ইয়াতকৈ দীঘল নকৰোঁ। আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ঠাণ্ডা লাগিছে দেখিছে। এতিয়া পুহমহীয়া জাৰত 1টা বজাত চোতালত থিয় হৈ মই ব্লগ বনাই আছোঁ। বাই বাই, গুড নাইট।